আপোনালোকে স্বাগতম জনাইছোঁ বিগ নিউজ নৰ্থ ইষ্টলৈ। পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰীৰ কন্যাৰ ৰাজহুৱা সভাত বিস্ফোৰণ। ইমৰান খান নেতৃত্বাধীন পাকিস্তান চৰকাৰৰ সমালোচনাৰ সৰব হৈ পৰিছে পাকিস্তান প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ কন্যা মাৰিয়াম নৱাজ। মাৰিয়াম নৱাজ কাৰাগাৰত থকাৰ সময়ত তেওঁৰ কাৰাগাৰৰ কোঠাত আৰু গা ধোৱা ঘৰতো কাৰাগাৰ কৰ্তৃপক্ষই কেমেৰা স্থাপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অসমত পুৰণ 233গৰাকীৰ ৰোগৰ দেহত কৰোণা অৱস্থিতি দেখা গৈছে। আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।